আজি ওলাইছোঁ এতিয়া যোৰহাটৰ বাহঁতৰ ঘৰলৈ যাওঁ। আজি আগবেলা দিনটো ব্যস্ততাতে গ'ল, ইমান গৰম। এতিয়া আবেলি হ'লগৈ। আমাৰ পৰিয়ালটো আৰু আমাৰ লগত যাব ম'ম' আৰু আমি তাত থাকোঁগৈ, দুদিন মজ মস্তি কৰোঁগৈ। খাই থাকিম যোৰহাটৰ সকলো পৰিৱেশ। বহুত দিনত ওলাইছোঁ আৰু যোৰহাটত অকণ ফুৰিম। তেনেহ'লে ব'লক আগবাঢ়োঁ। এজন বহিলে यार इमान दुनिया स्नैक प्लेन আছে বাস করে কি করে না কি কৰিছে না এখন মা ভাগৰ চাইকেল চা থৈ দিছে, পঢ়া দিনৰ চাইকেল। মায়ে আগতে খুব চলাইছিলে, দেখিছা? চিনি পালা নাই? হে টেংকিত উঠিলে ঐ, হে দুটাই শুই উঠি আহি কাম চোৱা কিমান ওপৰ টেংকিত উঠি আছে। শুই উঠি আহিয়ে দেউতাকৰ লগত ম'ম' আৰু জোনাক আহি চাদ পালেহি, চাদৰ ওপৰ পালেহি। আৰু সিহঁতি বৰ ধুনীয়াকৈ ওপৰত ফুলবিলাক কৰিছে, ধুনীয়াকৈ ফুলি আছে। আৰু সিহঁতৰ চাদৰ ওপৰৰ পৰা আচলতে দূৰৈ সেই ভিউটো যিটো মই জুম কৰি দেখাইছোঁ, এইটো হ'ল মাহীহঁতৰ ঘৰখনৰ ওপৰ চাদ। আৰু তাতটোতো বহুত কৰিছে, ফুলৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ ঔষধি গছ আৰু বিভিন্ন দৰকাৰী পাচলিবোৰ ইমান ধুনীয়াকৈ চাদৰ ওপৰতে কৰি লৈছে নহয়। আৰু মানে গোটেইখিনি তাৰমানে মেইনটেইন বহুত ধুনীয়াকৈ কৰিছে, সেইটো কথা ভাল লাগে। সেইকাৰণে মই আজি আপোনালোকক পাৰিলে এবাৰ তেওঁলোকৰ বাগিচাখন দেখাবলৈ চেষ্টা কৰিম। চাই থাকিব শেষলৈকে ব্লগটো। ৰ'দ আহি গ'ল, ক'ত আহি গ'ল ৰ'দ? সিহঁতৰো আছে নি চাদত আজিকালি? মায়ে কৈ দিছে ৰ'দ ৰ'দ মাক নিজে জেগাই নাই। এয়া চোৱা, ব্ৰেকফাষ্টৰ ঘৰটো, ব্ৰেকফাষ্টৰ হেৰি খেতি কৰিবলৈ এখন কৰি লৈছে এইটো প্লটত। এইটো প্লটত হাঁহ চাহ পোহে, খেতি কৰিব। প্ৰথম ওলাইছিলে তোমাক খাই বৰ ন? হ'লেও ধুনীয়াকৈ থৈছ।
সেয়া ৰাতিপুৱাৰ সময়ত চব বেলেগ বেলেগ কামত ব্যস্ত অনলাইন ক্লাছ কৰিছে আৰু খানা বনাইছে এফালে অনলাইন এক্সাম দি আছে আইতাক বৰ ভাল লাগিছে নি আইতাজনী ধুনীয়া আইতাজনী বৰ ভাল লাগিছে নি বাই বাইহে দিছে বেলেগক চোৱা আইতাক চুমু দি দিয়া আজি আমি আকৌ মাহীহঁতৰ ঘৰ পালোহি কাৰণ কালি ৰাতি আহিছিলোঁ চাহ খালোঁ আৰু আজি ব্ৰেকফাষ্ট কৰিবলৈ মাতিছোঁ গতিকে আজি দিনৰ পৰিৱেশটো আকৌ আপোনালোকক দেখাই যাম আকৌ ইয়ালৈ আহিলোঁ ভাল লাগিছেনে তাৰমানে মই ধুলে চাফা নহয় সেইকাৰণে মানুহে যদি বিচাৰি পোৱা নাই কৰি গ'লে ফোন কৰিব নোৱাৰোঁ কৰিয়ে যে বৰ হয় একদম ফোন কাঁহৰ বচনৰ চিকচিকাই থকা কথা কৈছে মোৰ বা মানে পৰি মোৰ বাৰ নাম তাইৰ কথা কৈছে তাই ধুলে একদম কাঁহৰ বাচন সোণ হৈ থাকে বুলি কৈছে মায়ে কৈছে মই ধুলে ইমান চাফা নহয় পৰিয়ে ধুলে একদম সোণ হৈ জিলিকে কি মাৰিছা দুখ পাব অ মকৰা ভয় খুৱাইছে চিচি এইটো কি ৰ'দ মাক দি দিয়েগৈ যা মাক দি দিয়েগৈ যা মায়ে ভয় খাব ৰ'দে কি লৈ আছে চোন আকৌ তুমি নতুন নতুন কৰি থাকিবা বোলা ভাল লাগিছে নাই বৰ ধুনীয়া লাগিব গছবোৰ কি ধুনীয়াকৈ থৈছে দিছে নাই ভাল লাগিব আৰু তেতিয়া গছ গছজোপাকে একদম হেৰিকৈ কৈছে চব বস্তু মানে বৰ মৰমত ৰাখে গছবোৰ হওক দিবা ভয় লাগে নানানি মনি দিবা ভয় পাম বেয়া দেই ইয়াতকৈ ওপৰলৈ এখন হা তেতিয়া আমি আকৌ চাদৰ পৰা আহোঁগৈ ওপৰলৈ এখন বেলেগ ধুনীয়া আছে আকৌ হয় নাই ভাল লাগে চাদৰ বাগান দেই অমিতা আৰু এইফালে অপৰাজিতা নয়নতৰা সেইফালে হেৰি পদুনাবোৰ এতিয়া ওলাব তাৰ অমিতা লাগি আছে সেইজোপা বাগান মিলি আছে হয় এই অপৰাজিতা চাহ খাই নাই ভাল বুলি কয় নহয় আজিকালি লাগি আছে তুমি ক'ব মই ভাবি আছোঁ কিন্তু মানিমুনি চোৱা আমাৰ সৰু ল'ৰা ছোৱালীৰ কাৰণে দৰকাৰ হয়ে কেতিয়াবা ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং কৰি লৈছে ইয়াতে পানী ইফালেও পৰে এইটো পানীয়ে ইউজ কৰে ন এইটো পানী ইউজ কৰে মাদাৰ অফ মিলিয়নছ নে মাদাৰ মেইনকৈ আদা পদিনা কয়া মাটি কঁঠাল ন মই মানে সেই এইফালে মাতি আছোঁ একদম বাউণ্ডেৰীটো মানে ওপৰখনত ইমান ধুনীয়া লাগিছে নহয় ভাবিব নোৱাৰি মানে হা
এইটো জবা আছে নাই দেখিছে অঁ এইটো জবা চাওক ইমান ধুনীয়া জবা আপুনি লাই কৰিলে লাই শাক খালোৱে লাই খালো লাই দিব এতিয়া লাই নাপায় নহয় কেলে নাপাওঁ চাহ গছৰ দুটা পুলি আছে সেইজোপা ইমান ধুনীয়া লাগিছে একদম সতেজ হৈ এইটো হেৰি লিলি ফুল তাৰমানে এইটো এটা একদম বগা বহুত দিন থাকে ফুলটো সেইটো মানে ভাল লিলি লাই শাক এইটো যে হেৰি কৰিছোঁ একদম প্লাষ্টিকৰ নিচিনা দেখিছে অঁ চাওক এইটো চলিতে চাওক এই তাত আছে ইয়াতো আছে এটা প্লাষ্টিকৰ নিচিনা আৰু এটা বস্তু মই দেখা নাই আমাৰ যেনিবা কোমোৰা ওপৰত লাগিছে আমি টেনশ্যন লৈ আছোঁ এইটো তোমাৰ এই আমি পাই বেয়া কৰিছোঁ মই এইটো দাহ নে কি যে এইটো ফুটি দিয়ে যে মই এইটো মানে এডাল দিম এইটো মানে পৰি নাযায় এইটো ফুটি নে কি আচ্ছা এইটো তাৰমানে কি হয় নহয় নাই কেনেকুৱা বতাহ ইমান ডাঙৰ কথা মাৰিলে এই গোটেই গছ গ'ল আকৌ এয়া সেইকাৰণে হৈছে এইবোৰ চব থাৰ্মকলৰ বাকচত এইটো আমেৰিকাত হেৰি হৈ আছে ৰিচাৰ্চ চলিছে এই গছটো এইটো কি গছ বিয়নী হাকোটা বিয়নী হাকোটা বিয়নী হাকোটা মই এতিয়া লোকৰ তাৰ পৰা আনি পেলাই পুলি এয়া এই লাই শাক হ'লে ফুলে ফলে মুঠতে চব জাতিষ্কাৰ মানে ওপৰত মানে আহিলে তাৰমানে বিৰাট ঠাণ্ডাই লাগি থাকে ওপৰলৈ এখন গ্ৰীণখন দিয়া আছে কাতি বিহুত চাকি দিবলৈ আমাৰ পথাৰ নাই নহয় অঁ ধান খেতি কৰিছে হয় এখন পথাৰো বনাইছে কাতি বিহুত চাহ অঁ এইটো ধান লাগিব তাৰমানে কাতি বিহুত যে পথাৰত হেৰি নিদিওঁ ইয়াতে দিব দিয়কটো হ'ব সাতদিন কিবা কৰিবতকৈ এনেকৈ দি তুমি যদি ষ্ট'ৰো কৰি ৰাখা না বহুত ধুনীয়া এইটোৱে ভাল হৈছে যে পাৰ্মানেণ্টকৈ ওপৰত দি লৈছে একদম হয় শামুক কেলৈ চাইছে এইটো এল'ভেৰা আকৌ মই শামুক দি থোৱা আছে সেইখিনি দিছে নাই এইটো এনেকৈ শাকৰ এনেকৈ খুজি পেলাই এনেকৈ চজিনা গছৰ নহয় তুমি এতিয়া লাই চাই ভাজিলে তাত দি দিব লাগে এইটো তেল তেল মাহী আহি পালেহি আৰু এইজোপা আকৌ হেৰি ভিত এইটো এতিয়া বাউণ্ডেৰী একদম পূৰা গছেৰে চোৱা হেৰি হৈ গ'ল গোটেই বাউণ্ডেৰী ছেফ আৰু হয়নে এতিয়া ক'ত এতিয়া বাউণ্ডেৰী ইমান ল'ৰা ছোৱালী ওচৰলৈ যাবলৈও নাই ওচৰলৈ ৰঙা ৰঙা হৈ যায় গুটি গুটি আৰু সেইবোৰ কাষত এইটো আমাৰ বাহঁতৰ ঘৰটো নপৰে এতিয়া এইফালে ৰাস্তা এই যে খাওঁ নহয় আকৌ দিওঁ যায় ফচি থকা নাই লাগিছে মাটি কঁঠালতে গছত ফচি থকা নাই লাগি আছে এইটো এইবোৰ জলকীয়া পচাই থৈছোঁ চব তেনেকৈ আমুকলৰ বাকচত গছ দেখিছে নাই পূৰা গছৰ নিচিনা চাহ দি আছে ডাঙৰ গছৰ নিচিনা চাহ দি আছে তাকে দেখিলে শামুক আছে অঁ এল'ভেৰা গোটেই শামুক চাচোন ভাল ডাঙৰ ডাঙৰ গছ হৈ গৈছে আৰু ন এইটো ফটো এটা কি ধুনীয়া ন পখিলা গছ পখিলা নিচিনা আছে পখিলা গছ চিৰতা বজাৰত বিক্ৰী কৰা কোনটো চিৰতা এইটো তাৰমানে বুঢ়া হৈ যাব নহয় ইয়াত বহুত গুটি ওলাব অঁ গুটি ওলোৱাৰ পিছত এই গছজোপা আমি আগতে সৰস্বতী গছ বুলি ছিঙি নি কিতাপৰ মাজত থওঁ কি ধুনীয়া লাগিছে বতাহত হালি জালি আছে টাবত এজোপা চাগে ইমান ধুনীয়া লাগিছে গছজোপা এজোপা ওপৰলৈ গৈ গৈ এইজোপা হৈছে তাৰ আকৌ ইটো ওলাব দেই হালধীয়া নহ'ব ভাল লাগিছে ন? ভাল
ভালৰ পৰা বেছি অঁ এইটো আছে অঁ এই যে বাও খোৱা কচুটো অঁ সেইখিনি কচু ন সেইটো আছে হেৰিটো আছে তাৰ বাৰীখিনি এই ভেট কাটি চব হালধিটো কচু গোটেইখিনি। এইফালে বাৰু চালে ধুনীয়া লাগিব ক'লা কচু পকা এইয়া আমাৰ কচু বনাইছে ক'লা কচু পকা চব থাৰ্মকলত অঁ সেইকাৰণে জানো সেই মাটি অকণ অকণ লগাই দিলে কাৰণে শুকাই নাযায় অঁ লগে লগে পকাই দিয়ে। অঁ সি পোখা মাৰিবই তেতিয়া ন পাৰিলে নাই 1 2 3 4টা মাৰি হা সুন্দৰ বতাহ এজন বহি ল'লে অঁ ইয়াত তেতিয়া এনেকৈ বাচি আছে আছে ঔটেঙা মই কি কৰোঁ থপ থপকৈ পেলাই দিওঁ চোবা এই এটা গালি আৰে নিলেই পুলি ক'ত যোৱা পুহিবা এইপিনে চেপ আছে চোৱা এইপিনে চোৱা বোলা মাক দি দিয়াগে যা মাক দি দিয়াগে যা মাক দি দিয়া অপৰাজিতা আছে সেইবোৰ ফুল পাইছোঁ কেইবাটাও ফুল পালোঁ বাঁহৰ কাঠৰ এইখন আকৌ বাঁহৰ ধুনীয়া ফুলনি আৰু শাক পাচলি আঁৰত এই দুজন মানুহ দেই আমাৰ মহামাহী ষ্ট'ৰ ৰুম কি কৈ থৈছে এইবোৰ ইয়াত চব মানে ফুলনি শাকনিৰ কাৰণে দৰকাৰ চব বস্তু থৈছে হেৰি ওলায় বিভিন্ন প্ৰকাৰৰ এইবোৰ সঁজুলি যি টি মানে চব্জি এই থোৱা ধুনীয়াকৈ বস্তু এনে থৈ দিবৰ কাৰণে মানে আগতে এনেই টিং কিছুমান আছিলে ঘৰ অনুষ্ঠান কৰি আছিলে তাৰপিছতে ৱেষ্ট প্ৰডাক্ট কেনেকৈ বনাই সাজ নাহা না এইজোপা আছে এইজোপা তাৰপিছত সেইফালে ভেদাইলতা একদম বহুত ওপৰ পালেগে এইটো ভেদা এলুমিনিয়াম তাঁৰ দি দিছোঁ অঁ এইটো ভেদাইলতা এইটো মধু নেমু এইটো লৈ যাবলৈ সেয়ে হয় আৰু গোল নেমু অঁ এজোপা গোল নেমু লাগি আছে এটা ঠিক আছে অঁ খৰিকা যায় ইমান ধুনীয়া গোন্ধাই ন বৰ ধুনীয়া শুনিছোঁ হয় ভাল লাগিলে নেমুটোতো সেয়া কাজি নেমু লাগি আছে সিফালে দিলে অকণমান তেজপাতজোপা চাওক কেঁচাকৈ দিয়েনে আপুনি সেইজোপা ইয়াতো হৈছে সেইজোপা বৰ ভাল লাগে কি দিয়ে তেজপাত পদিনা তাৰপিছতে হেৰি জালুক লং তাৰপিছত আদা মেইনলি আদা পদিনা তাৰপিছতে আৰু তেজপাত হেৰি দি পেলাই এটা মিলাই পেলাই চাহ বনাই সেইবোৰ পিয়ালি পেলাই পিয়ালি পালেং বহুত ডাঙৰ হৈছে এই এতিয়া কাটি পেলালোঁ মই এতিয়া হ'বহে খাই নেজানো নাম নেজানো অঁ দিয়ক নাজানো আৰু নাম ধেৰ পাইছোঁ দেই ফুলৰ পুলি কৰিবগৈ লাগিব এতিয়া কেইজোপা বহুত ধুনীয়া ফুলে কিন্তু পাতটো বৰ ধুনীয়া হয় পাততে পাত হয় বৰ ধুনীয়া ফুলি আছে ফুলিয়ে থাকে এজোপা কি আপোনাৰ আটাইতকৈ পচন্দৰ গছ এজোপা ন ফুলিয়ে থাকে সদায় আৰু মৌহি বন্ধুসকল চাদৰ ওপৰৰ এই বাগিচা দেখি আপোনালোকৰ কেনে লাগিছে বাৰু কমেণ্টত জনাবচোন ভিডিঅ'টো যিহেতু যথেষ্ট দীঘল হৈছে সেইকাৰণে মই এইখিনিতে সামৰিছোঁ বাৰ ঘৰৰ দ্বিতীয় দিনৰ ভিডিঅ' মই ইয়াৰ নেক্সট ভিডিঅ'ত আপলোড কৰিম চাই থাকিব মোৰ ভিডিঅ'সমূহ আৰু ভাল পালে লাইক কমেণ্ট কৰিব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব বাটনটো হিট কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব ধন্যবাদ